মাগুৰ একটাই নহয় ন কালি আজি দুমৈ দুমৈ এই দুমৈ হাজত আহিলে নতুন বছৰত আহিলে বিহুত আহিব লাগে বেছি বহুত পপুলাৰ আৰু আজিতো আমাৰ এই আংটি পিন্ধি বিয়া হয় সেইটো সেইকাৰণেতো তই ভাল চাহ আংটি ল না এইটো 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 নিচিনা লাগে মোৰ সেইটো দৰে নাপে সেইটো দৰে তাক পিন্ধা কাৰণে বিয়া হ'ল হেল্ল' গাইজ মোৰ আজি নেক্সট আৰু এটা ভিডিঅ' আমি ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আজি আমি এটা বিখ্যাত জেগাত যাম অসমৰ ভিতৰত ৰেকৰ্ডিং জানিব লাগিব আমাৰ ৰঙিয়াৰ মানুহে যায় ৰঙিয়া কেন্দুৱা নাই খানি ধুই পেলাৰ মানুহ ভৰ্তি আপোনাৰ হাজো মানুহ নহয় এই বিহুত আজি দুমাহী আজি মাঘৰ 1 তাৰিখ আজি মাঘৰ 1 তাৰিখ নহয় ন কালি 1 তাৰিখ আজি দুমাহী প্লেচ চালোঁ ক'তো আমাৰ মানুহ নহয় আমি তাকে যাই আছোঁ আজি আমাৰ ঘৰৰ ওচৰতে ইয়াৰ পৰা 40 কিলোমিটাৰ দূৰ হাজো আমাৰ ৰঙিয়াত ঘৰ আমি 4 পাণ্ডা যাই আছোঁ এইটো এটা পাণ্ডা পিছফালে এইটো এটা আৰু এই আমাৰ এখেত পিছফালে একেবাৰে পানী বোলো আমি গৈ আছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ চাওক 12 হ'ল না গাইজ আমি এতিয়া তেল ভৰালোঁ 1200 তেল ভৰালোঁ এতিয়া আমি গৈ থাকোঁ হাজোলৈ আমি 5টা বন্ধু আমাৰ গাঁৱৰে ৰঙিয়াৰ পৰা 40 কিলোমিটাৰ দূৰ গুৱাহাটীৰ ওচৰ হয় গুৱাহাটীৰ 25-20 কিলোমিটাৰ হয় বহুত মানুহ হয় মাঘ বিহুৰ উপলক্ষে আজি দুমাহী আজি বহুত মানুহ কালিও হ'ব কালি পৰহিকেইদিন হৈ থাকিব আমি এতিয়া গৈ আছোঁ ব্ৰহ্মপুত্ৰ ব্ৰিজ পালোঁ এতিয়া আমি ব্ৰহ্মপুত্ৰ ব্ৰিজ পাৰ হৈ আমি আৰু 10 কিলোমিটাৰমান আছে আমি গৈ যদি পুথিমাৰী নদী হয় পুথিমাৰী নদী পাৰ হৈ যাম আৰু এতিয়া আমি গুৱাহাটী বৰপেটাৰ ৰাস্তা পালোঁ আৰু হাজো বৰপেটাৰ ৰোডটো পালোঁ মেইন গেট পালোঁ পুৱামক্কা যে মেইন গেট তেনেকৈ আমি সোমাই যাম এতিয়া ভিতৰে যাব পাৰোঁ না নৰবা মানুহ লাগিলে আৰু বাইক বেছি হয় এওঁলোকে আহি গ'ল এতিয়া বাইক এতিয়া যাম সোমাই গ'ল বাইক কোনফালে যাওঁ অ' গাইজ আমি ফিৰি আহিলোঁ অ' যে হ'ল যাবাৰ উপায় নাই তলেদিও যাব নোৱাৰি পিছফালে কেদাৰ মন্দিৰত না কি মাধৱ মন্দিৰৰ ওপৰত পুৱামক্কাতো যাব নোৱাৰি খোজকাঢ়িও যাব নোৱাৰি মানুহ গাড়ীখন ক'ত থৈ যাওঁ কামত যদি যায় আপুনি আপোনাৰ দিনটো যাব খোজকাঢ়ি আপুনি যাই পাব এতিয়া আমি বাহিৰত ওলাই আহিলে আমি হাজো পাখামেলা চক আছে পাখামেলা চকতে সোমাই পেলাই আমি মাধৱ মন্দিৰ যদি পাৰি আৰু সেইকাৰণে সোমোৱাবলৈ চেষ্টা কৰিম আমি গৈ আছোঁ আপোনালোকে চাওক গাইজ আমি আহিলোঁ পিছফালে আমি মাধৱ মন্দিৰৰ পিনে আহি পেলাই আমি পিছফালে ফিল্ডখন পালোঁ য'ত খানা খায় আৰু বনবস্ত এই গাড়ী একদম গেদাৰিং আৰু আপোনাৰ ৰঙিয়া চাইডৰ একদম 90% মানুহ ৰঙিয়া চাইডৰ আহে খোজ দিবা জেগা নাই হাল্লা মানুহ গাড়ী থ'ব জেগা নাই তাকেলৈকে যাই আছোঁ আমি এতিয়া গাড়ীখন আমি ওপৰত ৰাখিলোঁ তাত তলত ৰাখিব নোৱাৰিলোঁ এই তাত খানা খায় মানুহবিলাকে পূৰা খানা খাই আছে আৰু তাতে পূৰা চব এই গান বাজনা একদম মাত হাল্লা শুনি নাপি আৰু ইফালে আপোনাৰ চাহজামাল মাজাৰ এইটো ইফালে ইটো চাইডে আপোনাৰ হেৰিত যায় কেদাৰ মন্দিৰত যায় এইটো চাইডৰ পৰা আহে আমি তলত নামি যাম আৰু এতিয়া আমাৰ বন্ধুকেইটা লগ পালোঁ ইয়াত মোৰ বন্ধু ভূপেন আৰু প্ৰণৱ একেলগে পঢ়া এনকো লগ পালোঁ শুনিছা গাড়ীৰ ওপৰত থৈ আমি তলত খোজকাঢ়ি আহিলোঁ গোটেইকেইটা চানু মই জীয়াউৰ টুটুল এই গাড়ী যাম চাওকচোন ফিল্ডত সোমাব পৰা ব্লক গাড়ী ভৰ্তি হৈ গৈছে ইফালে একদম গাড়ী খানা খোৱা মানুহ লৰি লৈ আহিব ট্ৰেক্টৰ লৈ আহিব টাউন ছেট লৈ আহিব এই চাওকচোন গাড়ী বাছ চব ৰঙিয়াৰ পৰা আছে বাছবিলাক গাড়ী সৰু গাড়ী একদম গেদা কাণেদি একো শুনে না তাল মাত ধৰিছে একো নাই হাল্লা সুধো হাল্লা গানৰ হাল্লা এইবাৰ হাজোত নতুন ডিজাইন দেখা পালোঁ এই পুতলা দুটা বনাই আনিছে চাওকচোন এন্দৰ কিছুমানে খানা খাব নাহে বক্সবিলাকে গাড়ী ভাড়া কৰি লৈ আহে এনেকৈ নামচা ফূৰ্তি কৰিব আহে আৰু এই মানুহ ডেন্স একেবাৰে হাজোত এই দুমাহী বিখ্যাত আৰু এই দুদিন আজি আৰু অহাকালি দুদিনত মানুহ একদম খোজ দিব জেগা নাই আৰু পূৰা জাম হৈ যায় ইয়াতে ব্ৰেইন হেং মাৰ দিছে মাথা লৰি যায় ইয়াতে এনেকুৱা চাউণ্ড ছেট উচ্চ প্ৰবলৰ একেবাৰে
ঘুগনি দিয়ে না আগে দিবে দিছে আমার দিবিলে নাই বজর আমরা আইলো মাথা ঘুরে গেছি মাথা কিমান লাগছি না তই হা কোনে লাগছি তই ভিতরে ঘুমে তাকে এলা হেলা নহয় মগজ লৰি যায় তই আংটি পিন্ধি বিয়া হয় সেইটো সেইকাৰণেতো তই ভাল চাহ আংটি ল না এইটো নিচিনা লাগে মোক সেইটো দৰে নাপে সেইটো দৰে তাক পিন্ধা কাৰণে বিয়া হোৱা নাই পুৱামুকাত যাম এতিয়া যাবাৰ উপায় নাই দুইটা যাম পুৱামুকাত যাই চাই পেলাই ঘৰ গুচি যাব গাইজ আমি এতিয়া গোটেই ঘূৰি আহিলোঁ আহি এতিয়া আবেলি মোটামুটি 4টামান বাজিল এতিয়া আমি জামটো কমিব এতিয়া পুৱামুকাৰ পৰা একবাৰ আহোঁ এতিয়া আহি এতিয়া আমি আকৌ জাম পামেই আৰু এতিয়া জামত ফাঁচি গ'লোঁ অলপ একদম আগত যাই হ'লে পূৰা থলে ডগৰ আহি গৈছে এইফালে পূৰা জাম আৰু ইয়াতে 1 ঘণ্টা ৰখিলোঁ এতিয়া গধূলিও হ'ল যাব নোৱাৰোঁ এতিয়া আন্ধাৰ হৈ এতিয়া ঘৰ মই আহোঁ এই চাওকচোন যাম পিছফালে কিমান গাড়ী লাইন লাগছি এতিয়া যাওঁ দিয়ক ঘৰত গাইজ আপোনাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰোঁ শ্বেয়াৰ কৰিব এইখিনিতে ভিডিঅ'টো ৰাখিলোঁ সৰু কম সময় ভিডিঅ' দিলোঁ হাজোত ফুৰিব আহিছিলোঁ ভিডিঅ'টো কেনে পালে আপোনালোকে একো জনাব এতিয়া গাড়ী ৰাখি পেলাই বক্স বজাই পেলাই ডেন্স কৰিছে বাইকবিলাক আমি পিছফালে জামত বজি আছোঁ এতিয়া থেংক ইউ গাইজ ভিডিঅ'টো চোৱাৰ বাবে এতিয়া গৈ থাকোঁ দিয়ক বাই বাই এই হাজোৰ বিহুত উৎপত মানুহৰ